হাই গাইজ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মই আছোঁ আজি অৰুণাচল প্ৰদেশ নামচাই ডিষ্ট্ৰিক্টত। গল্ডেন টেম্পল এখন মূল গেট, এই গেটেদি মই এতিয়া সোমাই আহিলোঁ। চাই লওঁ সোণৰ মন্দিৰ, আপোনালোকেও চাওক কিমান ধুনীয়া লাগিছে। এই ৰাস্তা এতিয়া এয়া মূল মন্দিৰ ভাগি হয় গল্ডেন টেম্পল সোণৰ মন্দিৰ। সঁচাকৈ বহুত ধুনীয়া লাগিছে, বহুত বেছি ভাল লাগিছে। পৰিৱেশটোৱে ভাল লাগিছে, কিমান ধুনীয়াকৈ সজাই থোৱা আছে। সঁচাকৈ চাই থাকিবলৈ মন যায়। ফুলেৰে কিমান ধুনীয়াকৈ সজাই ৰাখিছে, বহুত ধুনীয়া লাগিছে দেই। সঁচাকৈ বহুত ভাল লাগিছে, অতিপাত ভাল লাগিছে। এতিয়া মূল মন্দিৰ ভিতৰলৈ যাওঁ, কি আছে চাওঁগৈ মন্দিৰ তাত। এয়া ৰাইজসকল আহিছে দূৰ দূৰণিৰ পৰা। ইয়াতে বুদ্ধদেৱ সজাই থোৱা আছে, বুদ্ধদেৱৰ প্ৰতিমূৰ্তি আছে। কিমান ধুনীয়াকৈ সোণবৰণীয়া, ঘৰটো সোণবৰণীয়া, বুদ্ধদেৱো সোণবৰণীয়াকৈ সজাই ৰাখিছে। এইভাগে আকৌ পানীৰ মাজত পুখুৰী, ধুনীয়াকৈ ৱালেৰে পানী আবদ্ধ কৰি ৰাখিছে, পুখুৰী বনাই। ইয়াতো এয়া বুদ্ধদেৱৰ ৰখা হৈছে। কিমান যে ধুনীয়া লাগিছে সঁচাকৈ দেই, কোনোদিন দেখা নাছিলোঁ, আজি চাই বহুত ভাল লাগিছে। এইফালেও বুদ্ধদেৱ সজাই ৰাখিছে ধুনীয়াকৈ। আৰু ইয়াতো আছে ঘৰবোৰ, গোটেইবোৰ ঘৰ সোণবৰণীয়া, গোটেই ঘৰবোৰে সোণবৰণীয়া। এই পানী, পুখুৰী, গছ, সোণ খালী সোণেই ভৰপূৰ সোণৰেই ঘৰ জিলিকি আছে। ফিল্ডখনো এটা পাৰ্কখনো সোণালী হৈ গৈছে। এয়া চব গছবোৰো সোণবৰণীয়া নিচিনা লাগিছে, ইমানেই সেউজীয়া লাগিছে দেখি, ইমান ধুনীয়া লাগিছে সঁচাকৈ। বহুত বেছি ভাল লাগিছে। ঘৰৰ ডিজাইনবোৰো কিমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়া, সাংঘাতিক ধুনীয়া লাগিছে। এইখন চাওক, গেটখনো সোণবৰণীয়া, ঘৰটো সোণবৰণীয়া, কিমান ধুনীয়া লাগিছে। মই কিন্তু অতিপাত ভাল দেখিছোঁ। বহুত বেছি ভাল লাগিছে। চব প্ৰত্যেকটো ঘৰ সোণবৰণীয়া, সোণালী ৰঙৰ, কিমান ধুনীয়া লাগিছে। ভিতৰ চোৱাত আপোনালোকে চব এখিলা গছপাত নাই ইয়াত। ইমানেই পৰিষ্কাৰ কৰি ৰাখিছে, ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিছে, বহুত বেছি ধুনীয়াকৈ ৰাখিছে, ইমান চফা কৰি ৰাখিছে। ভাল লাগে সঁচাকৈ, বহুত ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ বহুত কম জেগাতে দেখিবলৈ পোৱা যায়। গছ গছনিয়ে ভৰপূৰ, সেউজীয়া গছেৰে ভৰপূৰ, ইমানেই ধুনীয়া, তাৰ মাজত সোণৰ মন্দিৰ। চাই বহুত ভাল লাগিল। ভিডিঅ'টো আপোনালোকেও চাব। আপোনালোকৰ মৰম চেনেহ পোৱা আশাৰে আজিলৈ আহিছোঁ। পুনৰ লগ পাম, ধন্যবাদ।